নমস্কাৰ বান্ধু বান্ধৱীসকল লগতে জেঠু আইতা খুৰাসকল মোৰ ভিডিঅ'ত স্বাগতম যাচিলোঁ আৰু মই আজি আহিছোঁ কাম কৰিবলৈ ইয়াত। আপোনালোকে দেখি পাইছে মই ঠেলাখনত খেৰবোৰ লোড কৰি আছোঁ। লগতে মোৰ এটা দাদা আছে, তাই আৰু ময়ে আজি দুয়োটাই লোড কৰি আছোঁ ঠেলাখনত। আৰু আপোনালোকে দেখি পাইছে যে ইমান কষ্ট হয় কাম কৰিবলৈ, তথাপিও মই কাম কৰি আছোঁ। কাৰণ কাম কৰিব লাগে, কামত কোনো ডাঙৰ সৰু নাই, কাম কৰিব লাগে। লগতে পঢ়া শুনাও কৰা দৰকাৰ, কিন্তু আজি মই কাম কৰি আছোঁ। লগতে দাদা এটা আছে, তাইও লোড কৰি আছে আৰু লগতে ময়ো লোড কৰি আছোঁ। লগতে মই ফাৰ্ষ্ট ব্লগ বনাই আছোঁ, সেইকাৰণে মোৰ আৱাজবোৰ কথাবোৰ ভাল কৰি হোৱা নাই। ফাৰ্ষ্ট ব্লগ বনাই আছোঁ, তথাপিও যদি মোৰ কিবা ভুল হয় তেনেহ'লে মাফ কৰি দিব। আৰু এতিয়া লোড কৰি আছোঁ, লোডটো হোৱা নাই আৰু লোড কৰি পিনে আৰু এটা জাগা লৈ যাব লাগিব। ঠেলাখনত লৈ গৈ পিনে আৰু এটা জাগাত ৰাখিব লাগিব। বহুত কষ্ট হয়, আপোনালোকেতো জানাই যে কাম কৰিলে বহুত কষ্ট হয়, আপোনালোকে কৰি পাইছে। তো আন এটা জাগাত মই আহি গ'লোঁ আৰু সেইটো মোৰ দাদা, নিজৰ দাদা নহয়, আমাৰ ঘৰৰ ওচৰৰে। সেইটো আন এটা জাগাত ৰাখিব এতিয়া খেৰটো, সেইটোতে আমি খেৰটো পুজাই আছোঁ তাত। আৰু লগতে দাদা ৰাখিলে, আৰু আপোনালোকে দেখা পাইছে যে মোৰ চেহেৰাটো কেনেকৈ হৈ আছে, ইমান ঠান, তথাপিও ঘামি গৈছোঁ, একদম পুৰা ঘামি গৈছোঁ মোৰ চেহেৰাটো। তো আপোনালোকে দেখা পাইছে, সেইটোতে আমি কাম কৰোঁ, সেইটোৱে হয়। তো একদম চেহেৰাটো নাইকিয়া হৈ গৈছে। ইমান ঠাণ্ডা দিনতো ইমান গৰম লাগি আছে, মই নিজে ক'ব পৰা নাই। একদম ঘামি গৈছোঁ আৰু লগতে বহুত পানী পিয়াছ লাগিলে, এগিলাচ পানী খাই দিলোঁ। কি ক'ম, ইমান গৰম লাগি আছিল আৰু আপোনালোকেতো দেখি পালেই যে একদম ঘামি গৈছোঁ। তাৰ কাৰণে এগিলাচ পানী খাই দিলোঁ, পুৰা খাই দিলোঁ। ভিডিঅ'টো চাই পিনে ভাল লাগিলে তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।